উপস্থিত আছোঁ দিছপুৰৰ লাষ্ট গেটত। শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনাখনো কঁপি উঠিছে লাষ্ট গেট, কিয়নো ইয়াত বিভিন্ন দল সংগঠনে ইয়াত কাৰ্যসূচী আৰম্ভ কৰিছে। দেখিবলৈ পোৱা গৈছে ইয়াত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এক তীব্ৰ আন্দোলনৰ সৃষ্টি কৰিছে। তেওঁলোকৰ NRCকে ধৰি বিভিন্ন দাবীসমূহ পূৰণৰ অৰ্থে তেওঁলোকে আজি এই দ্বিতীয় দিনাখন প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁলোকৰ বিভিন্ন অভিযোগ, তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰতাৰণা চৰকাৰে প্ৰতাৰণা কৰি আহিছে। তেওঁলোকক জংগী আন্দোলনত পৰিণত তেওঁলোকৰ অভিযোগসমূহ ইয়াত দাঙি ধৰিছে। চৰকাৰলৈ তেওঁলোকৰ আহ্বান, তেওঁলোকৰ এই অভিযোগসমূহ তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকক হয়। আমি আমাৰ দৰ্শকক দেখুৱাই আছোঁ যে এয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনত আজি এয়া দিছপুৰ লাষ্ট গেট কঁপি উঠিছে, কিয়নো তেওঁলোকৰ বাতি লোৱা 5খন নথি সংযুক্ত কৰক চৰকাৰে, এই আহ্বানে তেওঁলোকৰ আজি এই প্ৰতিবাদ। অসমত ভোটৰ টেনশ্যন কেম্পৰ নামে বঙালী ভাষাৰ মানুহৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, এই আহ্বান এই শ্লোগানেৰে তেওঁলোকে বেনাৰ পোষ্টাৰেৰে এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আপোনালোকক দেখুৱাই গৈছোঁ যে এয়া আজি এক সরকার প্রতীক হাজিরা দেবে বা সরকারে বিচারি আছে যে হিন্দু বাঙালি অসমত থকা হিন্দু বাঙালীসকলক যাতে রাষ্ট্রহীন কৰিব পাৰে। গতিকে আমি আমাৰ দাবীসমূহ হ'ল যে আজি অতি সোনকালে অসম চৰকাৰে অসম বিধানসভাৰ মজিয়াত প্ৰতীক হাজৰিকাদেৱৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰক আৰু অতি সোনকালে তেখেতসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টক আৰু সুপ্ৰিম কোৰ্টত এফিডেভিট দিয়ক যে NRCৰ পৰা প্ৰতীক হাজৰিকাক হেৰি কৰিব লাগে, মানে অব্যাহতি দিব লাগে। আপোনালোকে এই দাবীসমূহ যদি মানি ল'লে পৰৱৰ্তী পৰ্যায়ত কি কৰিব আপোনালোকে? আমাৰ এটা কথা, প্ৰকৃত ভাৰতীয় নাগৰিক এজনৰ নাগৰিক পঞ্জীয়নৰ পৰা বাদ পৰিব নালাগে। আজি অসমত থকা হিন্দু বাঙালীক অসম চৰকাৰে ভেকু ভাওনাৰে হওক বা NRCৰ মাধ্যমত হওক, ডিবুটাৰৰ মাধ্যমত হওক, আজি অসম চৰকাৰে ভেকু ভাওনা কৰি আজি যাতে হিন্দু বাঙালীসকলক ৰাষ্ট্ৰহীন কৰিব পৰা যায়, তেখেতসকলে এই পৰিকল্পনা লৈ আছে। যিখিনি নেকি আমাৰ 5টা নথি কেঞ্চেল কৰাৰ কথা আগবাঢ়িছে, এইখিনি যেন নকৰে, এইখিনি আমাক লাগে আৰু NRCটো সুকলমে হ'লে ভাল। আৰু এটা কথা চাওক, বৰ্তমান এই মিডিয়াই বহুতো প্ৰকাশ কৰি আছে যিখিনি নেকি আমাৰ মাজত বাংলাদেশীটো আমিও সমৰ্থন নকৰোঁ, যাৰ নেকি কাগজ পত্ৰ নথি পত্ৰ নাই বাংলাদেশী তাক আমিও সমৰ্থন নকৰোঁ, কিন্তু আমি নথি পত্ৰ মানুহখিনি মেহেৰজন পাই আছোঁ। আৰু আমাৰ খৰচত আমি এটা লিখিছি ব্যৱহাৰ কৰিছোঁ, 2টা ডাটা আমি